ব্ৰেকফাষ্টত আজি আছিল শুকান মাছৰ চাটনি, লগতে আছিল মটৰ আৰু আলু ভাজি আৰু আছিল বিলাহীৰ টক। সেইদিনাখন ইউনিভাৰ্চিটি অকণমান সোনকালেই গ'লোঁ কাৰণ আমাৰ ৱৰ্কশ্বপ আছিল, কমিউনিকেশ্যন স্কিলৰ ওপৰত ৱৰ্কশ্বপ এটা আছিল। আৰু তাৰোপৰি আমি পৰিৱেশন কৰিছিলোঁ আমাৰ অসমৰ জাতীয় সংগীত আৰু সেইটো কাৰণে আমি অকণমান সোনকালেই গ'লোঁ। লগতে সেইদিনাখন পিছে আমি খুব চৰ্চাত থাকিলোঁ কাৰণ মোৰ লগৰ ফিৰোজা আৰু মোৰ ভাগৰ কুৰ্তি একদম একেই আছিল। সেইদিনাখন আমাৰ ৰিচৰ্চ পাৰ্চন আছিল ডক্টৰ প্ৰতিম শৰ্মা। তেখেতে কমিউনিকেশ্যন স্কিলৰ ওপৰত বহুখিনিমান কথা ক'লে। আমি সকলোৱে জানো যিকোনো ইণ্টাৰভিউ, ভাইবা, ছেমিনাৰত আমাৰ ছেকেণ্ড লেংগুৱেজ কিমান ইম্পৰ্টেণ্ট, অৰ্থাৎ ইংলিছ লেংগুৱেজ। আৰু তাৰ বাবে কমিউনিকেশ্যন স্কিল ইজ ভেৰি ইম্পৰ্টেণ্ট। ছাৰে আমাক কমিউনিকেশ্যন স্কিল আজিৰ দিনত কিমান ইম্পৰ্টেণ্ট বা কেনেকৈ ডেভেলপ কৰিবলৈ পাৰি তাৰে ওপৰত কিছুমান কথা কৈছিলে। আমাৰ আগত কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছিল যাতে বস্তুবোৰ আৰু বেছি ইণ্টাৰেষ্টিং হৈ যায়। আৰু এটা কথা, এটা লেংগুৱেজ ডেভেলপ কৰিবলৈ বা কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিবলৈ হ'লে আমি যিমান পাৰোঁ ইউজ কৰিব লাগিব বা প্ৰেক্টিচ কৰিব লাগিব। শেষত কাৰোবাৰ যদি কিবা ডাউট আছে প্ৰশ্ন কৰা সুবিধা দিয়া হৈছিল। তাৰে মাজত এগৰাকীয়ে সুধিছিলে যে সৰুৰে পৰা ইংলিছ মিডিয়াম স্কুলত পঢ়াৰ পাছতো কেতিয়াবা ইংলিছ কথা ক'বলৈ হ'লে খোকোজা লাগি যায় আৰু কেতিয়াবা যদি প্ৰেক্টিচ কৰিম বুলি ভাবে লগ সংগৰ লগত পাতে তেতিয়া মানুহবোৰ জাজমেণ্টেল হৈ কয় যে শ্ব' অফ কৰিব পাৰে আহিছে। এই ক্ষেত্ৰত বাৰু আপোনালোকে কি কয়?